40টা সমষ্টিত আমি হিতাধিকাৰী সভা আয়োজন কৰিছোঁ আৰু অহাকালি শেষ হ'ব। আৰু এই 40টা সমষ্টিত হিতাধিকাৰী সভা আয়োজন কৰাৰ আগতে প্ৰায় 1 বছৰৰ পৰা বিভিন্ন অঞ্চলত যেতিয়া যাওঁ, মোক আমাৰ বুদ্ধিজীৱীসকল বিভিন্ন দল সংগঠনে কৈ আছে যে চৰকাৰে প্ৰথমবাৰৰ কাৰণে ইমান ভাল ভাল আঁচনি লৈছে, কিন্তু এই আঁচনিবিলাক পাব্লিকলি কেতিয়াও এনাউন্স কৰা হোৱা নাই বা কোৱা হোৱা নাই। তো এই আঁচনিবিলাকৰ কথাবিলাক আজি আমি ইয়াত আলোচনা কৰিবলৈ হিতাধিকাৰী সভাবিলাক আয়োজন কৰা হৈছে। আৰু তেনেকৈ আজি হিতাধিকাৰী সভাবিলাক বহুত সফল হৈছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতবৰ্ষখন এখন বিকশিত দেশ গঢ়াৰ কাৰণে বিভিন্ন আঁচনি লৈছে। আৰু স্বাধীনতাৰ পৰা কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈকে আমাৰ দুখীয়া গৰীব ৰাইজক টাৰ্গেট কৰি বহুতখিনি আঁচনি পঠায়। ৰাজ্য চৰকাৰেও প্ৰত্যেক 5 বছৰ বা বছৰে বছৰে বিভিন্ন আঁচনিবিলাক লয়, যি আঁচনিবিলাক অৰ্থ সামাজিক উন্নয়নৰ কাৰণে, শিক্ষা উন্নয়নৰ কাৰণে এই আঁচনিবিলাক দিয়া হয়। আৰু কাউন্সিলত আমি আহি প্ৰথমবাৰৰ কাৰণে 17 বছৰৰ মানে এটা একো নকৰা এটা চৰকাৰ, নীতিবিহীন চৰকাৰৰ পৰা আহি আমি 2020ত চৰকাৰ গঠন কৰি প্ৰায় 35টা বিভিন্ন আঁচনি আমাৰ অঞ্চলৰ ৰাইজক, বিভিন্ন জাতি জনগোষ্ঠী, দুখীয়া গৰীব মানুহ টাৰ্গেট কৰি লোৱা হৈছে। আৰু সেই আঁচনিবিলাক অলৰেডি গাঁৱত গৈ পোৱা আৰম্ভ হৈছে। তো সেই গোটেই আঁচনিবিলাক যাতে ৰাইজে ভালকে, হিতাধিকাৰীসকলে ভালকে ইমপ্লিমেণ্ট কৰে, ভালকে ৰূপায়ণ কৰে আৰু নিজৰ সকলো পৰিয়ালে, সকলো সমাজে নিজৰ জীৱন যুদ্ধটো নিজে চলাই আহিছে, চলাই যাব। দুবেলা দুমুঠি বিচাৰি খাইছে বা কিবা কৰি খেতি বাতি কৰি খাইছে, খাব। কিন্তু চৰকাৰী আঁচনিবিলাক যেতিয়া পায়, তেখেতসকলৰ আৰ্থিক দিশতে হওক বা বিভিন্ন দিশতে বহুতখিনি সহায় হয়। কিন্তু বহুত সময়ত সেই আঁচনিৰ আচল মানে উদ্দেশ্যবিলাক বুজি নোপোৱাৰ কাৰণে ইমপ্লিমেণ্টেশ্যনত ক'ৰবাত নহয় ক'ৰবাত গণ্ডগোল লাগে। আৰু সেইটোৰ কাৰণে আজি এই হিতাধিকাৰী সভাৰ দ্বাৰা আমি এইখিনি কথা ৰাইজক জনাই দিয়া হৈছে। স্যার, যেহেতু এখন সরকারি মিটিং আছিলে, বিজেপি আৰু ফাট মেলিছে নেকি? যিহেতু লোকেল ইএমজনে ইয়াত মাতা নহ'ল, এমএলএটো আমাৰ আগৰ পৰাই নাই, আমাৰ মিটিং বিলাকত নাহে বা কেতিয়াবা মাতিলেও নাহে। আৰু তেনেকুৱা আগৰ পৰাই নাই, বছৰটোতো শেষেই হ'ব। ইএম ক'ৰবাত আছে, ক'ৰবাত নাই। তেখেতসকলৰ কিবা নিমন্ত্ৰণ দিয়া হোৱা নাই স্যাৰ? নিমন্ত্ৰণ দিয়া হৈছে চবকে, এতিয়া নহয় আগতে দিয়া হৈছে। আনকি স্যাৰ TCLC চেয়াৰমেন গৰাকীকো নিমন্ত্ৰণ দিয়া হোৱা নাই? নাই নাই, TCLC চেয়াৰমেনক আৰু নতুনকে নিমন্ত্ৰণ দিব নালাগে। আগতে চবকে 40টা সমষ্টিত জনোৱা হৈছে, আলোচনা কৰি মিটিংটো কৰা হৈছে। ক'ৰবাত কোনোবা আহিছে, ক'ৰবাত অহা নাই। এতিয়া নাগৰিজুলিত থাকিব, ক'ৰবাত বেলেগত আছে, ক'ৰবাত নাই, তেনেকুৱা হৈছে। কিন্তু হিতাধিকাৰী সকলক আমি কোনো বায়াছ হৈ জনোৱা নাই, চবকো ভালকে জনাই দিছো চৰকাৰী আঁচনিখিনি যাতে ভালকে ৰূপায়ণ হয়। মই আপোনালোকেতো জানে, প্ৰথমৰ পৰাই কেতিয়াও মই 10খন পাম, 20খন পাম এইবিলাক নকওঁ, মানে যেতিয়ালৈকে ৰিজাল্ট নহয়। আৰু ৰাইজৰ ওপৰত বিশ্বাস আছে। কিন্তু এটা কথা সঁচা, আজি 4 বছৰ কাম কৰাৰ পিছত চৰকাৰত এটা কথা মানে সঁচা কি আমিয়ে যে লাৰ্জেষ্ট মানে পাৰ্টি হ'ম এই নিৰ্বাচনত, মানে আমাৰে যে নাম্বাৰটো বেছি হ'ব, এইটো সঁচা। বিজেপিৰ লগত কৰিছিলে, কিন্তু আমি এইবাৰ মানে ইলেকশ্যন নাথাকিম বুলি ভাবিছোঁ। কি আছে চব পলিটিকেল কথাবিলাক পলিটিকেল পাৰ্টিবিলাকে ডিচাইড কৰে। তাত কোনটো সিদ্ধান্তই লাভ হ'ব বা কোনটো সিদ্ধান্তটো ল'লে দলৰ ভাল হ'ব বা আমাৰ ৰাইজৰ ভাল হ'ব, তেনেকুৱা লোৱা। এতিয়া আমি UPPL হিচাপে যদি আমাৰ পাৰ্টিৰ কথা সোধে, আমি সিদ্ধান্তটো তেনেকুৱাই ল'ম যি সিদ্ধান্ত ল'লে ইয়াৰ 35 লাখ জনগণৰ ভাল হয়, আমাৰ পাৰ্টিৰ কাম কৰাৰ দ্বাৰা